নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আছাম ডিজিটেল HD চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। অতি সুখবৰ, ইতিমধ্যে SSC CHSL ৰ ফালৰ পৰা 5000 পদ মুকলি হৈছে। যোৱাকালিৰ পৰা ইয়াৰে অনলাইন আৰম্ভ হৈছে। এই পদকেইটাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব বা কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেই ভিডিঅ'টোত আমি আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ, যিসকল কেণ্ডিডেটে এপ্লাই কৰিব নাজানা সেইসকলে মই ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নাম্বাৰ দি দিম। তাতে গৈ আপোনালোকে মোৰ হোৱাটছআপত SMS কৰিব, মই আপোনালোকক এপ্লাই কৰি দিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। SSC 10+2 CHSL ৰিক্ৰুটমেণ্ট 2020 চাব চিলেকশ্যন কমিশ্যন কম্বাইন হায়াৰ ছেকেণ্ডাৰী লেভেল। এইটো হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পৰা পষ্টটো হৈছে। পোষ্ট নেম LDC JSA পষ্টেল এছিষ্টেণ্ট, ছৰ্টিং এছিষ্টেণ্ট এণ্ড DEO। ইম্পৰ্টেণ্ট ডেটছ। ষ্টাৰ্টিং ডেট অনলাইন ষ্টাৰ্টিং হৈছে 6 নৱেম্বৰ 2020, লাষ্ট ডেট হ'ল 15 ডিচেম্বৰ 2020। আৰু অনলাইন কৰাৰ পিছত যি পে'মেণ্ট হ'ব, পে'মেণ্টৰ লাষ্ট ডেট হৈছে 15 ডিচেম্বৰ 2020। আৰু এপ্লিকেশ্যন ফিজ হৈছে জেনেৰেল আৰু OBCৰ কাৰণে 100 টকা এপ্লিকেশ্যন ফিজ, SC ST PWD ওমেন কেটেগৰীৰ কাৰণে পে'মেণ্ট নালাগে। আৰু পে'মেণ্ট ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড, নেট বেংকিং, চালানেদিও দিব পাৰিব। জব লোকেশ্যন অল অভাৰ ইণ্ডিয়া। এজ লিমিট মিনিমাম 18 বছৰৰ পৰা 27 বছৰ হ'ব লাগিব। এজ ৰিডাকশ্যন এজ পাৰ ৰুল, যেনেকৈ ৰুল আছে সেনেকৈ হ'ব। নাম্বাৰ অফ দি পোষ্ট 5000 পোষ্ট দিয়া আছে। ভেকেঞ্চি ডিটেইলছ। ভেকেঞ্চি ডিটেইলছ ফৰ SSC CHL ৰিক্ৰুটমেণ্ট অনলাইন ফৰ্ম 2020। পোষ্ট নেম হ'ল LDC JSA পষ্টেল এছিষ্টেণ্ট, ছৰ্টিং এছিষ্টেণ্ট এণ্ড DEO। এক্সামিনেশ্যন নেম কম্বাইন হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2020। এই পদকেইটাৰ কাৰণে দৰমহা নিয়োগ কৰা হৈছে 5200ৰ পৰা 20200 লৈ। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। কেণ্ডিডেট হু হেভ পাছ 10+2 level higher secondary level of examination from any recognized board will be considered for this recruitment। হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব লাগে। হাউ টু এপ্লাই ফৰ SSC CHSL ৰিক্ৰুটমেণ্ট অনলাইন ফৰ্ম 2020। এপ্লাই কৰিব লাগিবলৈ হ'লে প্ৰথমতে পাছপোৰ্ট ফটো লাগিব, ছিগনেচাৰ লাগিব। আৰু মোড অফ দি চিলেকশ্যন ফৰ দি SSC CHL ৰিক্ৰুটমেণ্ট অনলাইন ফৰ্ম 2020। চিলেকশ্যন কেনেকৈ হ'ব? প্ৰথমতে কম্পিউটাৰ বেছ টেষ্ট হ'ব, আমি CBT বুলি কওঁ। তাৰপিছত টাইপিং এণ্ড স্কিল টেষ্ট হ'ব, টাইপিং হ'ব কম্পিউটাৰত। এতিয়া আমি কেনেকৈ এপ্লাই কৰে চাওক। প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে যিসকলৰ আধাৰ কাৰ্ড আছে এইটো এছ কৰি দিব, যিসকলৰ নাই ন কৰি দিব। আধাৰ কাৰ্ড দিলে আধাৰ কাৰ্ডৰ নাম্বাৰ দিব। তাৰপিছত যিসকলৰ আধাৰ কাৰ্ড নাই এতিয়া পান কাৰ্ড, পাছপোৰ্ট, স্কুল কলেজ আদি ভোটাৰ ID এটা চিলেক্ট কৰি দিব। যিখিনি নাম ভোটাৰ ID কাৰ্ড দিছোঁ মই, ভোটাৰ ID কাৰ্ডৰ নাম্বাৰ কেইটা বহাব লাগিব। ইয়াৰ পিছত ভেৰিফাই নাম দিব লাগিব। যিজনে এপ্লাই কৰে তাৰ নাম দিব লাগিব। যদি চেঞ্জ নেম আছে চেঞ্জ নেম কৰি দিব, থাকিলে নহ'লে ন কৰি দিব। তাৰপিছত দিব লাগিব ফাদাৰ্ছ নেম, ভেৰিফাই ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম দিব লাগিব, ভেৰিফাই কৰি দিব লাগিব, দুবাৰকৈ দিব লাগিব। তাৰপিছত ডেট দিব লাগিব, ডেট অফ বাৰ্থ। তাৰপিছত আৰু ভেৰিফাই কৰি দিব লাগিব ডেট অফ বাৰ্থ। এতিয়া 6 নম্বৰ অপশ্যনটোত মেট্ৰিকুলেশ্যন 10 ক্লাছ এক্সামিনেশ্যন ডিটেইলছ। কোনখন বৰ্ডৰ পৰা আপোনালোকে মেট্ৰিক পাছ কৰিছে? সংস্কৃত বৰ্ডৰ পৰা না বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম? মই পাছ কৰিছোঁ বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, এইটো চিলেক্ট কৰি দিব। তাৰপিছত আৰু চিলেক্ট কৰি দিব। তাৰপিছত ৰোল নাম্বাৰ দিব, এডমিট ক'ড। তাৰপিছত ভেৰিফাই ৰোল নাম্বাৰ কৰি দিব। কিমান চনত পাছ কৰিছে? যিসকলে 14ত কৰিছে 14 দিব, 16ত কৰিছে 16ত দিব। জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল।
ট্ৰেন্সজেণ্ডাৰ ভেৰিফাই কৰি দিব। এতিয়া 8 নম্বৰ অপশ্যনটোত আছে লেভেল অফ এডুকেশ্যন কোৱালিফিকেশ্যন, কি গ্ৰেজুৱেশ্যন পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, ডিপ্ল'মা, পষ্ট গ্ৰেজুৱেট, PhD, যি আপোনালোকৰ যি কোৱালিফিকেশ্যন সেইটো দিব। মোবাইল নাম্বাৰ দিব, ভেৰিফাই মোবাইল নাম্বাৰ দিব, তাৰপিছত ইমেইল দিব। আৰু এটা কথা কওঁ, যিসকলে যোৱা বছৰ SSCত অনলাইন কৰিছে সেইসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, ডাইৰেক্ট লগ ইন কৰিব পাৰিব। লগ ইন কেনেকৈ কৰিব মই দেখাই দিম। মোৰ কৰাইছিল ইয়াত লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে আপোনালোকৰ পুৰাণ একাউণ্ট নাম্বাৰ থাকিবই। মোৰ পুৰাণ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, এই ৰেজিষ্ট্ৰেশ্যনটোতে আপোনালোকে অনলাইন কৰিব পাৰিব। মই দেখুৱাই দিম এতিয়া লগ ইন কৰিলোঁ, ফুল হৈছে। ডাঙৰ হাতৰ P আৰু E। এতিয়া লগ ইন অপশ্যন লগ ইন কৰি দিব। লগ ইন কৰাৰ লগে লগে এনেকৈ হ'ব, ৱেলকাম চাইদুল ইছলাম। এতিয়া আপোনালোকে হায়াৰ ছেকেণ্ডেৰী লেভেলত এক্সামিনেশ্যন এপ্লাই কৰিব। ইয়াতে এপ্লাইৰ প্ৰিণ্ট, ডাউনলোড, অফলাইন চালান, পে'মেণ্ট গোটেইখিনি আছে। আৰু যিসকলে ষ্টেন'গ্ৰাফাৰ আছে, ষ্টেন'গ্ৰাফাৰত পোষ্ট ওলাইছে, ষ্টেন'গ্ৰাফাৰত এপ্লাই কৰিব পাৰিব। যিসকলে জুনিয়ৰ ইঞ্জিনিয়াৰ প্ৰিণ্ট কৰিব বিচাৰে, আগতে অনলাইন হৈ গৈছে, এই প্ৰিণ্ট কৰিব পাৰিব। এতিয়া মই হায়াৰ ছেকেণ্ডাৰী লেভেলত এপ্লাই কৰিম। এতিয়া এপ্লাইত ক্লিক কৰি দিব। এপ্লাই ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ গোটেই ডিটেইলছখিনি থাকিবই। খালি ইয়াতে মিডিয়াম দিব লাগিব, টাইপ লেংগুৱেজ যি CBT হ'ব, তাতে ইংলিছত দিব পাৰে, আপোনালোকে হিন্দীতো দিব পাৰে, যোনে যোনটো ভাল পায় সোনটো দিব। তাৰপিছত এইখিনিয়ে আৰু হায়েষ্ট কোৱালিফিকেশ্যন চিলেক্ট কৰিব দিছে, হায়েষ্ট কোৱালিফিকেশ্যন দিব, ষ্টেটাছ দিব, ইয়াৰ পাছিং কিমান চনত পাছ কৰিছে এইখিনি দিব। এইখিনি দিয়াৰ পিছত এড্ৰেছখিনি আপোনাৰ লগত থাকিবই। তাৰপিছত আপলোড দিব ফটো আৰু ছিগনেচাৰ নতুন কৰি, পুৰাণ হৈ গৈছে। তাৰপিছত আই এগ্ৰী কৰি এই কেপচাৰটো মাৰি কিনে আপোনালোকে চালানটো দিব। এনেধৰণৰ নতুন নতুন চাকৰি লেটেষ্ট নিউজ জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো বজাই দিব। তাৰ উপৰিও লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।